এই দিকেন ভাইরাল কি কইছ? এই রেড পেটু নবনা। পেটু ইটু। হাই হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পংকজ মানে আছাম। আপোনালোকক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ এখন ধুনীয়া বাৰী লৈ, সৰিয়হ বাৰী, খেতি কিবা কিবি বহুত কিবা আছে। ইয়াতে আছে এটা ধুনীয়া খেৰৰ ঘৰ। তো আজি ভাবিছোঁ লাষ্ট ডিচেম্বৰত 2021 চনটো বিদায় দিম বুলি ভাবিছোঁ। এসাঁজ খাম ধুনীয়াকৈ সকলোৱে মিলি। কোন কোন আছে সকলোকে দেখুৱাম অলপ পিছত। বৰ্তমান মৰি আছে বোলে হাঁহৰ লগতে এসাঁজ খাম। 2021 চনটো বিদায় দিম আৰু সকলোকে আগতীয়াকৈ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো চাইডৰ ভিডিঅ'টো আগলৈ পিঁয়াজ চিয়াজ কটা পৰ্ব হৈ গ'ল, চলি আছে। এইফালে নমী বাইদেউ হাই দিয়া, হাই। মই এইফালে আইমণি চেহেৰাটো দেখাই দিয়া। আৰু এইফালে বৰ্তমান হাঁহটো বধা হৈ গ'ল। ইয়াক এতিয়া চেলোৱা হ'ব, গুচোৱা হ'ব, তাৰপিছত বনোৱা হ'ব। চাইডৰ ভিডিঅ'টো ধুনীয়াকৈ আগলৈ। এইফালে জুই জ্বলি আছে উমি এইফালে এটা ধুনীয়া খেৰৰ ঘৰ। এইফালে নানা গাইজ আপোনালোকে দেখিছে এখন ধুনীয়া একদম বাৰীত আছোঁ। মোৰ বেক চাইডে আছে এইফালে সৰিয়হ পুৰা ধুনীয়াকৈ ফুলি আছে, মজা লাগিছে। এতিয়া মেইন কথাটো হৈ গ'ল, এতিয়া হাঁহ চফা কৰিব লাগিব। হাঁহ গৰম পানী কৰা হৈছে, ব'লক তেনেহ'লে হাঁহটো চফা কৰি লওঁ। আৰু এইফালে জাতিলাও, লাও এইবিলাক দেখিলে একচুৱেলি ভাল লাগে। আজিকালি টাউনততো এইবিলাক দেখা পোৱা নাযায়। একদম ফ্ৰেছ, সাৰ নিদিয়া, অকল গোবৰত হোৱা। এখন ধুনীয়া একদম জাতিলাও চাঙৰ তলত আছোঁ বৰ্তমান, দেখিছে। ইয়াত দেখাম এতিয়া প্ৰকাণ্ড ডাঙৰ লাও এটা আছে, চাবলৈ ইয়াত সেয়া চব প্ৰকাণ্ড ডাঙৰ লাও। এইটো ইমান মজা লাগিছে, চালিয়া লাগিছে না। ইয়াত গৰম পানী কৰা হৈছে, এইটো চৌকা, গৰম পানী হৈ আছে। টিকেন ভাই আহি গ'ল দা চাহ লৈ। থাকি গৈছিলে দাদু দেখাই দে আকৌ। এইফালে বুলি বাইদেউ, হাঁহটো মানে হেৰি হৈ গ'ল, চেলাই বখলীয়া হৈ গ'ল। এতিয়া ইয়াক কুটা হ'ব, তাৰপিছতে ইয়াক মজাছে বনোৱা হ'ব। ঐ কাট এইফালে কেৰাহী দিলে দেই। এইফালে চাংঘৰৰ তলত ভাত বনি আছে জুইত। আজি বতোৱাত বনোৱা ভাত খাম, একদম মজা আছে। চব বাৰীৰ শাকে খাইছোঁ দেই। এইফালে বেঙেনা, আলু চালু চব চব্জি তব্জি ক'লে গ'লে কুটা। এইফালে কুটা হৈ গ'লে ওপৰত আছে। এইবোৰ চব বাৰীৰ চব্জি, বাৰীৰ লাও চব বাৰী, একদম ফ্ৰেছ মাল খাম আজি। মচি দিলে খাই ভাল লাগে, হেৰিটো বেলেগ হৈ যায়। এইফালে পিঁয়াজ হৈ গ'ল দিয়া। বৰ্তমান ইয়াত গোটা চব্জি বনিব হাঁহৰ। এইফালে আমাৰ এইটো বনাই আছে। আৰু কি বনিব? এই দিকেন ভাইৰাল কি কৰিছ? এই ৰেডত পেটু নবনা। পেটু ইটু বোলে গোটা চব্জি বনাই গ'ল দেই। পেটুখিনি বেলেগকৈ বনাবি, তাতে দি দে আকৌ। ডাঙৰ কিবা এটা কৈ দিয়ক। এইফালে বনি আছে গ্ৰেভি, লগত থাকিব কিবা কিবি। আৰু সেইফালে দেখাইছিলোঁ, এইফালে পেটটো কটা পৰ্ব। ধোৱাইছে
সেইকেইটা মাজত পোৱালি গাইছ আজি গাঁৱলৈ আহিছোঁ এতিয়া নেকি ৰঙা চকা নহ'ব একদম অৰিজিনেল মাল আহি গৈছে আজি এইটো খোৱা হ'ব এইফালে গগৈনে উলিয়াই আছে ৰাইচ বিয়াৰ চাই দিব ধুনীয়াকৈ ভিডিঅ'টো ৰহিখিনি ক'ত ৰহিখিনি দেখাই দিয়া ৰহি চলে আকৌ ৰহি খাব লাগিব ভাত উপঙি আছে ৰাইচ বিয়াৰ বেছি তল কৰিছ উলিয়াও কৰবা এই ধুৱাইছে পুৰা ৰাইচ বিয়াৰ হ'লে আমাৰ এজন হেৰি কৰক ক আপুনি যাওক কেনেকুৱা লাগিছে মজা লাগিছে পুৰা ফূৰ্তি পাইছে বাৰীৰ চব্জি বাৰীৰ খানা ঘৰৰ হাঁহ সেইটো কাৰণে লগত ঘৰৰ সাজ এইফালে আৰু এজন আছে দেখাই দিওঁ এইফালে চাই দিয়ক অকণমান হাঁহিটা মাৰি দিয়ক কেনেকুৱা লাগিছে আৰু এজন আছে বাচন ধুই আছে দেই এজনকো এবাৰ দেখাই দিওঁ এইফালে হাঁহি এটা মাৰি দিয়ক এইফালে বৌ আছে বৌ হাঁহি এটা মাৰি দিয়ক মজা আছে ৰাতিটা উলিয়াই দিয়ক কিবা অকণ দি ল'ব লাগিব হয় নাই তেতিয়াহে হাঁহিটো ওলাব পেলাই চকি লাগিব নাইকিয়া বস্তু কিমান ভাল বস্তু কেনেকে কৰিব দিছিলে তেতিয়াহ'লে এনেকেতো মায়ে চাকনিখন সেইকাৰণে দি পঠাইছিলে আকৌ কি হ'ল এতিয়া পিঁয়াজ পিঁয়াজ ইমান কেইটামান লৈ আনিলে হৈ গ'ল এতিয়া দিলেও হ'ব কিহত আনিবি কিবা এটা লৈ যা বেগ এটা বেটা পাই বেগ এটা লৈ ল দূৰৰ পৰা দেখুওৱা দেখাইছে যাবি গ্ৰেভি মাল বনি আছে গিলাচ 5টামান আন মোকো ধৰি পটাপট চেপ দেৰি হৈছে গিলাচটো মহাই ল'ব লাগিব ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল ৰহি এতিয়া ৰহি খাব লাগিব মজা আছে কাৰ লোভ লাগিছে কাৰ লোভ লাগিছে এতিয়া খাব লৈছোঁ ৰাইচ বিয়েৰ বনাইছোঁ চাকনাটো ল'ম হালধি পাতত মজা আছে হালধি পাত চলিয়া
জুইটো অলপ কমাই দে। জুইটো কমাই দে। লাহে লাহে তাতে চাপ কেনেকুৱা কেনেকুৱা মই খোৱা বস্তু এটাও নাই ইয়াত হাঁহো নাখাওঁ এইফালে আমাৰ এজনে একো নাখায় দেই আজি গামোচা চামোচা লৈ বহি আছে একো নচলে মোৰ উপায় নাই উপায় নাই আৰঠি আৰঠি আপুনি সেইকেইটা থ মই কৈ দিম থ বহ মালটো কেনেকুৱা মালটো কাৰোৱা নে এই ফুটা দে আৰু হেপী নিউ ইয়াৰ ভাত নহয় মাতৰ মাত দেখিলে ৰোমান্টিক ৰোমান্টিক লাগে দেখিলে কুটুমে জানো চোৱা বিচাৰিছে মোলে মিলি বিয়া পাতো কেনেকে লাহেকে বেলি পৰি গৈছে এতিয়া ইয়াৰ দৃশ্য চাওক বেলি দৃশ্য কি চালিয়া লাগিছে বাহ মজা লাগিছে সৰিয়হ ফুলৰ মাজত সেইজনী কোন সৰিয়হ ফুলৰ মাজত কেমেৰামেনটো চেহেৰাটো চাওঁ অকণমান কেমেৰামেনৰ চেহেৰাটো চাওঁ এইফালে কি মাৰিছে মাই বোলে খানা ৰেডি হৈ গ'ল ভাত খাব লাগে এতিয়া খালিয়ে হৈ গ'ল যে ভাত বাঢ়ি আছে কিবা কিবি দি আছে অলপ আছে বেঙেনা পিটিকা ক'ত বোলে আমাৰ নমীয়ে বেঙেনা পিটিকা বনাই আছে নমী হয়নে বাৰু ঢাকি আছে খানাটো খাই লওঁ দেই গিলাচ এইয়া হাঁহ মাংস ভাত খানা খাইছো দেই